এ আমি যাই আছো কইঠা পাৰিম আজি পাৰিবা যাই আছো এতিয়া আমি ঘৰৰ পাই বাপ্পা ৰ'দ দিছে কিন্তু আজি বৰষুণ আহিলেও হয় খন্তি সিয়েনি এলা আমি গোটাই লৈ আহিছোঁ ইনকে মেচিন চেচিন আমি এতিয়া কইঠা পাৰিম হোৱা বেৰত গোটেই মেচিন অনা হৈছে মেচিন দি পানী উঠাম আৰু এতিয়া বতৰ আজি খুব সুন্দৰ কৃষক বন্ধু আকৌ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি কইঠা পাৰিব ওলাইছোঁ এই কইঠা পাৰিছোঁ কিন্তু দেখি দেখাবৰ চেষ্টা কৰিম এতিয়া পানী উঠাই আছোঁ মেচিন দি পানী উঠাই আছোঁ চাওক মই আপোনালোকক আজি এটা বেলেগ বস্তু দেখাই আছোঁ এই যিটো চেলো এই চেলোটো আমাৰ 40 বছৰ হৈছে এইটো চুৰে নিছিলে এই চেলোটো এই যে কইল বহাই লৈছোঁ মই এনেকৈ ছিল এই চেলো বহাই লৈছোঁ এনেকৈ দুইবাৰ কৰি চুৰে নিছিলে আমাৰ তাৰপিছত আমাৰ 25 বছৰমান এনেকৈ খেতি কৰিব পৰা অসুবিধা হৈছিল আৰু বন্ধ হৈ গৈছিল এনেকৈ চুৰে লৈ গৈছিল আৰু মই এই 40 বছৰৰ যিটো আমাৰ মানে সপোন এয়া মই এই বছৰ কমপ্লিট কৰিছোঁ পূৰা কৰিছোঁ আৰু খুব ভাল লাগিছে এনেকৈ আলুটো পানী দিছিলোঁ কবিটো পানী দিছিলোঁ তেতিয়া মই ভিডিঅ' বনা নাছিলোঁ এতিয়া দেখিছে এই চেলত পানী ওলাই আছে এয়া মই হোণ্ডা আনিছোঁ হোণ্ডা আনি পানী ওলাই আছোঁ আৰু আমাৰ মই দেখাবলৈ চেষ্টা কৰিম চৰকাৰী প্ৰকল্প আমাৰ ইয়াত দুটাকৈ দিছিল বিৰাট প্ৰকল্প কিন্তু পানী নাই সেই প্ৰকল্পটোত মুঠেও পানী নাই তো বহুত কষ্ট হৈছে চৰকাৰক কওঁ যেতিয়া আগত যদি এনেকৈ দিয়ে তো পানী দিয়াৰ সুবিধাটো কৰিব কৃষকক তো মই দেখাম আপোনাৰ প্ৰকল্পটো এয়া হয়তো দেখিছে এয়া পানীৰ এই লাইনতাৰ পোষ্টৰ তলত সেই পানীৰ হেৰিটো আছে কিন্তু তাত পানী নাই দেখিছে নহয় তো পানী পোৱা নাই কোনো কৃষকে তো আমাৰ ইয়াত দুটাকৈ প্ৰকল্প এনেই বেকাৰ পৰি আছে বহুত টকা খৰচা কৰিছে কিন্তু ইমান টকা খৰচা কৰিও যদি খেতিয়কে পানী নাপায় তো কি হ'ব ইচ্ছি এতিয়া ট্ৰেক্টৰখন আহক ট্ৰেক্টৰ আহিলে আমি ট্ৰেক্টৰ হাল বাম এতিয়া পানী চাওক পানী ইমানে হৈছে 1 ঘণ্টাত হৈ যাব না হা 1 ঘণ্টাত নহয় বহুত আমাৰ পিছত গাড়ীখনতে উঠাব চেষ্টা কৰি আছোঁ এই আধা ঘণ্টা যোৱাৰ পিছত তেতিয়া বাঁহ বান্ধি চাকাত বাঁহ বান্ধি কিনে চাক গাড়ী উঠা এটা কাৰ ভুল আছিল এইটো কাৰ ভুলটো কাৰ ভুল কাৰণ নাই গতিকে উপায় নাই গম বনাইছিল মস্ত খাল এটা সোমাই গৈছে গাড়ীখন বাঁহ বান্ধা হৈছে তথাপিতো গাড়ী উঠাৰ চেষ্টা এই দেখি ভাত খোৱা হ'ব ভোট জলকীয়া সুন্দৰ লাগিছে এনেকৈ মই চেক কৰি দিছোঁ এই ভোট জলকীয়া বহুত সৰি গৈছে জেকা লাগিছিল উপায় নাই এই জালটো ক'ত গেলাই জ্বালাও কি জ্বালা সাংঘাতিক জ্বালা এখন নকৈছা মানুহবিলাক আপোনাৰে নেকি গোটাই মোৰে মানুহ ইমান মানুহ যি ৰাখিছে আপুনি কি কাৰণত ৰাখিছে এই মোৰ মানে খেতিৰ বহুত সহযোগিতা কৰে গোটেইখিনি মানুহে এতিয়া ভাতটো খাং ৰ'ব ঘূৰি আজি বহুত গৰম সেইকাৰণে ভোক লাগছে বহুত ৰ'দ দিছে তো ভাতটো খাই লওঁ ভাতৰ লগত কি আছে আজিতো ট্ৰেক্টৰখনো আহি পালে ট্ৰেক্টৰখনো উঠোৱা হৈ গৈছে বহুত কষ্ট একদম লোকেল লৈ দিছোঁ কাৰণে আমি এতিয়া দৈ দিছোঁ মানুহবিলাকক আমি দৈ দিছোঁ
মোটামুটি ভাত খাই লওঁ গোটেইকেইটা ভাত খাই লওঁ দৈ দিয়া আহিছে দৈটো খাই লওক চবকে দৈ দিয়া খাই এটা সুন্দৰ দৈ এনেকৈ পানী সিঁচি পানীও দিছে এনেকৈ সিয়ে নিদিয়ে কাৰণে সিয়ে নি এই এনেখন চাক সিয়ে নিদি পানী এনেকৈ সিঁচি কিনে চৰা জেগাবিলাকত পানী দিছোঁ ইয়া অঁ পুৰা জোৰদাৰ লাগি আছে বগলা আহিছে বগলা কি খাব আহিছে ক'ব নোৱাৰোঁ কেঁচে পকা এইবিলাক মচিত সেইকাৰণে খাব আহিছে নেকি ট্ৰেক্টৰ সুন্দৰ পোকা আহিছে দেখিছে পেক প্ৰথম কঠীয়া পাইছোঁ কঠীয়া প্ৰায় আমাৰ মই 16 পাল্লামান পাৰিম মোৰ খুৰাৰ 15-16 পাল্লা হ'ব বতৰৰ 16 পাল্লামান হ'ব 16 পাল্লা 2 মোন তেনেকৈ কঠীয়াখিনি আমি পাৰি লওঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে বতৰ দিয়ে বহুত মানুহ কঠীয়া পাৰিব আজিৰ তাৰিখত সেইকাৰণে প্ৰভুক ভাবিছোঁ যাতে বতৰটো যাতে 2-3 দিনলৈকে যাতে ভালে থাকে একমাহ জোৰাত যি বতৰ বেয়া আছিলে তাৰপিছত আমি এনেকৈ কঠীয়া পাৰিবলৈ আহিছোঁ কঠীয়াখিনি পাৰি লওঁ কঠীয়াখিনি পাৰি ল'লে আমাৰ মানে বহুত এটা চিন্তা দূৰ হৈ থাকে নি আছোঁ একদম মাথাক গেলি পানীটো উঠি যাওক বঢ়িয়া যাই আছে আৰু অলপ লৈ যাওক নেকি হে বোকা মানে সাংঘাতিক বোকা হৈছে এনে বুনটো অলপ আগতে হালটো বাই থাকিলে অসমত মৰি থাকিল হয় কিন্তু উপায় নাই সুখ লাভ নাই হ'ব এতিয়া হৈ যাব Bah, kena. Let kia dia lagi. Boria sih so bhal sih aru mati tu pura homan lagi sih. Ya guru naik kintu kena ke muyam. Tu muykan jenak muykan ini lalu tanya balik go. Aru homan aja bo. Aja mati. Homan kori, masih kerja kori tak. Korea homan lagi sih. ভিডিঅ' তো কেনেকুৱা পালে জনাব সুন্দৰ পেগ হৈ গৈছে সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণ হ'ল আমাৰ মোটামুটি তিনি ভাই মিলি কিনে আমি প্ৰায় আপোনাৰ 4 মোনৰ অলপ কম হ'ব গতিকে আমি ধানখিনি
সুন্দৰ কৰি পাৰা হৈ গ'ল চিটা হৈ গ'ল দেখছি দেখি আছোঁ ইয়াৰ 4 মোন ধানৰ কঠীয়া আমি পাৰিলোঁ তো আশা কৰিছোঁ আপোনালোকক সকলোৱে ভাল পাব ভিডিঅ'টো আঁকোৱালি ল'ব আৰু আগন্তুক মই ইয়াৰ ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম তো আপোনালোকে সকলোকে মই মোৰ এই চেনেলত তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া সম্পূৰ্ণখিনি হৈ গ'ল তো আজিলৈ আপোনালোককে সকলোকে বাই বাই দিলে চালাম বাই বাই